হাতে খেতি ৰাজহুৱা ৰঙালী বিহু সন্মিলন ১৭ বহাগৰ পৰা আৰম্ভ হৈছে আমাৰ হাতে খেতিতে। ১৭ বহাগৰ পৰা ১৯ বহাগলৈকে কেনেকৈ ধৰণে প্ৰস্তুতি হৈছে ইয়াৰ বিষয়ে আমি আমাৰ ইয়াৰ বিহু ছেক্ৰেটৰী লংকেশ্বৰ দাদাৰ লগত কথাটো পাতিম। বহুত ডাঙৰকৈ আয়োজন কৰা হৈছে, এটা ডাঙৰ প্ৰস্তুতি চলি আছে। তো এতিয়াৰ পৰা চলি আছে। আমি দাদা ওচৰলৈ যাওঁ। ১৭ বহাগৰ পৰা কেনেকৈ ধৰণে প্ৰস্তুতি চলি আছে বা কেনেকৈ ধৰণে প্ৰস্তুতি চলাই আছে আমাৰ এই বিহুখনৰ ৰঙালী বিহু হাতে খাতি ৰঙালী বিহু সন্মিলনৰ যি ছেক্ৰেটৰী তেওঁৰ ওচৰত আমি আহিছোঁ। কেনেকৈ ধৰণে প্ৰস্তুতি চলাইছে আমাৰ লংকেশ্বৰ দাদাই ক'ব। ঐতিহ্যপূৰ্ণ হাতে খাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলন আমি বিগত বছৰসমূহৰ দৰে এইবৰ্ষতো আচলতে ২-৩ মে' ইংৰাজী আৰু ১৭-১৮ বহাগ তাৰিখে আচলতে আমি সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনখনি ইয়াতে উদযাপন কৰিবলৈ লোৱা হৈছে। গতিকে আমি প্ৰথমে সকলো ৰাইজকে আমি আদৰণি জনাইছোঁ। সকলো ৰাইজৰে সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ তীব্ৰ গতিত আচলতে কাম কাজ চলি আছে। ইতিমধ্যে আমাৰ সম্পাদক আন এজন সম্পাদক জিতুমণি গগৈ ডাঙৰীয়া আছে, লগতে আমাৰ আন এজন সম্পাদক ৰাতুল শৰ্মা ডাঙৰীয়া আছে, আৰু আমাৰ বিভিন্ন বিভাগত থকা দায়িত্বত থকা আমাৰ সন্মানীয় বিষয়ববীয়াসকল আছে। গতিকে আমি আমাৰ স্থায়ী সমিতিৰ সন্মানীয় সভাপতি তথা এই অঞ্চলৰ সমাজ জীৱনৰ এজন পৰিচিত ব্যক্তি শ্ৰদ্ধাৰ বিমলা প্ৰসাদ ফুকন ছাৰ, লগতে কাৰ্যকৰী সভাপতি তথা প্ৰেছ ক্লাবৰ সভাপতি আমাৰ কাৰ্যকৰী সভাপতি স্থায়ী সমিতিৰ কেশৱ গগৈ ডাঙৰীয়া আৰু সম্পাদকদ্বয় আমাৰ বাণী চাংমাই ডাঙৰীয়াকে প্ৰমুখ্যে স্থায়ী সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আৰু উদযাপন সমিতিৰ সন্মানীয় সভাপতি আমাৰ প্ৰশান্ত কুমাৰ ফুকন ছাৰ, কাৰ্যকৰী সভাপতি অৰুণ চেতিয়া ডাঙৰীয়াকে প্ৰমুখ্যে আমাৰ যিসকল বিষয়ববীয়া আছে আমাৰ বিভিন্ন বিভাগত, আমি সকলোৰে পৰামৰ্শত আমি ৰাইজৰ মাজলৈ আমি আগবাঢ়ি গৈছোঁ। আৰু আমি যাতে এইবাৰ আটক ধুনীয়াকৈ আমি এখন ঐতিহ্যপূৰ্ণ আমাৰ সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনখন যাতে আমি সুন্দৰভাৱে জাকত জিলিকাভাৱে আমি উদযাপন কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কাজবিলাক ইতিমধ্যে কৰি আছোঁ। আৰু এইবাৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰ নামেৰে আচলতে আমি উদযাপন সমিতিয়ে ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। জুবিন ক্ষেত্ৰ নামেৰে আচলতে আমি আমাৰ উদযাপন সমিতিৰ বাকৰিখন আমি সজাই পৰাই আমি তোলাৰ এটা ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। আৰু আমাৰ এইবাৰ ১ তাৰিখে আচলতে আমাৰ প্ৰথম দিনাই আমাৰ পতাকা উত্তোলনৰ লগতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আমাৰ আৰম্ভ কৰিম। তাৰ লগে লগে আমি দিনৰ ১ বজাৰ লগে লগে আমি মুকলি সভা আমি আয়োজন কৰিছোঁ। মুকলি সভাত আমাৰ বিভিন্ন প্ৰান্তৰ আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতলোকে উপস্থিত থাকিব। আৰু দ্বিতীয় দিনাখন আমাৰ আমন্ত্ৰণমূলক প্ৰতিযোগিতা আমি হুঁচৰি প্ৰতিযোগিতা আমি আৰম্ভ কৰিম। ইতিমধ্যে আমাৰ 7টা আগশাৰী বিহু দলৰ লগত ইতিমধ্যে যোগাযোগ হৈছে। আমি এগ্ৰিমেণ্ট কৰিছোঁ তেখেতলোকৰ লগত, যাতে আমাৰ সাপেখাতিবাসী ৰাইজে সুন্দৰভাৱে আমাৰ হুঁচৰিসমূহ বা গাভৰু জেং বিহু আমাৰ তেখেতলোকে যাতে পৰিদৰ্শন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এনেধৰণে আচলতে ব্যৱস্থা কৰিছোঁ। আৰু ৩ নম্বৰ দিনা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ প্ৰাণৰ শিল্পীৰ জুবিন দাই কৈ যোৱা যিগৰাকী শিল্পী আমাৰ প্ৰবীণ বৰা দেৱৰ গীতৰ শৰাই আছে। আৰু তাৰ পাছতে আমি আমাৰ আন এজন যুৱ শিল্পী আমাৰ অপূৰ্বজ্যোতি মোহন ডাঙৰীয়াৰ গীতৰ প্ৰতিযোগিতা আমি ৰাখিছোঁ। তাৰ লগে লগে আমি উদযাপন সমিতিয়ে এবাৰ এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ যে আমাৰ সাপেখাতিবাসী ৰাইজৰ কাৰণে এখন স্বৰ্গৰথ দিয়াৰ আচলতে ব্যৱস্থা কৰিছোঁ, যাতে আমাৰ এই অঞ্চলৰ যি সমস্যা আছে এই সমস্যাটো যাতে আমি সমাধান কৰিব পাৰোঁ। উদযাপন সমিতিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এনে এটা বিশেষ পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। গতিকে আমি সকলো ৰাইজৰে সহায় সহযোগিতা উপস্থিতি আমি কামনা কৰিছোঁ, যাতে আমি এইবাৰ এই ৰাজহুৱা ৰঙালী বিহু সন্মিলনখনি সাপেখাতি ঐতিহ্যপূৰ্ণ সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনখনি আমি অতি জাকত জিলিকাভাৱে যাতে আমি উদযাপন কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দ্ৰুতগতিত আমি কাম কাজবিলাক কৰি আছোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি সকলো সাপেখাতিবাসী তথা চৰাইদেউবাসী ৰাইজৰ উপস্থিতি সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আন এজন আমাৰ সম্পাদক আছে জিতুমণি গগৈ ডাঙৰীয়া, আমি তেখেতৰ পৰা আপোনালোকে দুটা কথা আপোনালোকে ল'ব পাৰিব। গতিকে জিতুমণি গগৈ ডাঙৰীয়াৰ পৰা দুআষাৰ বক্তব্য ল'বৰ বাবে মই
নমস্কাৰ। সাপেখাতী ঐতিহ্যমণ্ডিত এই ৰঙালী বিহু সন্মিলনখনি অহা অসমীয়া 17, 18 আৰু 19 বহাগ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই সন্মিলনখনি অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠ বিহু সন্মিলন। আমি আদৰণি সমিতি বিষয়ববীয়া ইতিমধ্যে কাৰ্যসূচী সুন্দৰভাৱে আগবঢ়াই নিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ এই সাপেখাতী ৰাইজক আমি বিশেষকৈ বিনম্ৰভাৱে এই অধিৱেশনখনত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। লগতে সমূহ অসমবাসী ৰাইজক জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে এই সন্মিলনখনত উপস্থিত থাকি সহায় সহযোগ আগবঢ়াবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। তিনিদিনীয়া বহুত এটা ডাঙৰ প্ৰস্তুতি চলি আছে তিনিদিনীয়া যিটো বিহু সন্মিলনৰ। তো সকলোকে আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। সকলো আহিব, ভাল লাগিব। বহুতকেইটা অনুষ্ঠান লগতে হ'ব দে।